ডক্টৰ জ্ঞানশ্ৰী বৰা মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অধ্যাপিকা জ্ঞানশ্ৰী বৰা হঠাৎ বাতৰিৰ শিৰোনাম হ'ল এটা বিশেষ সিদ্ধান্তৰ কাৰণে মই নিজে ফোনত কথা পাতি যিখিনি জানিছোঁ গম পাইছোঁ কিন্তু মই দৰ্শকসকলকো জনাব লাগিব কা আন্দোলনেৰে গোটেই অসমৰ সমাজ জীৱনত জ্ঞানশ্ৰী এটা সুকীয়া চিনাকি লাভ কৰিছিল সেই সময়ৰ এগৰাকী ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ যিসকল সেই সময়ত যুৱ প্ৰতিভা উজ্বলি উঠিছিল সেই সকলৰ ভিতৰত আপুনি অন্যতম আছিল এগৰাকী ছাত্ৰী নেত্ৰী হিচাপে একদম পুৰা বাকপটুতাৰে জ্ঞানশ্ৰী বৰাই এটা সুকীয়া চিনাকি লাভ কৰিছিল সেয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত সময়ৰ কথা তাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দলৰ লগত হয়তো আপুনি জড়িত হৈছিল তাৰ পিছত সেইগৰাকী ছাত্ৰীয়ে এটা সময়ত MSc পাছ কৰি আকৌ আপুনি JRF কমপ্লিট কৰা এগৰাকী মেধাৱী ছাত্ৰী হিচাপেও আপুনি পৰিচয় দিছিল তাৰ পিছত PhD আৰু এটা সময়ত 2.5 বছৰৰ পূৰ্বে গোৱালপাৰাৰ এক আটাইতকৈ যিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সেইখনতে আপুনি অধ্যাপিকা হিচাপে যোগদান কৰিছিল এই যে যিগৰাকী জ্ঞানশ্ৰী বৰাক আমি লগ পাইছিলোঁ একেটা সময়তে মেধাৱী ছাত্ৰী খুব বাকপটু এগৰাকী প্ৰতিভাশালী ছাত্ৰী নেত্ৰী মোটামুটি এটা সংগ্ৰামী ধাৰা অৱশেষত অধ্যাপিকা আৰু এতিয়া হঠাতে আকৌ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সিদ্ধান্ত এই সিদ্ধান্তটো হঠাৎ লোৱা সিদ্ধান্ত জ্ঞানশ্ৰীয়ে বহুত পাইছিল এই বয়সলৈকে আৰু কি পাবৰ কাৰণে এই সিদ্ধান্তটো ল'লে হঠাৎ লোৱা সিদ্ধান্তটো নহয় মই প্ৰত্যেকটো দিন ভাবি লোৱাৰ সিদ্ধান্ত বুলি ক'ম মই বিগত 2.5 বছৰ প্ৰত্যেকটো দিন মই এই কথাটোৱে ভাবিছোঁ কাৰণ চাকৰিটো কৰিবলৈ যোৱাৰ আগত মই ৰাইজে মোক কেনেধৰণৰ স্থান দিছিল হেতুক লৈ মই সদায় আচলতে ৰাইজৰ ওচৰত কৃতজ্ঞ 2.5 বছৰ ৰাজনীতিটো মই 2.5 বছৰেই আছিলোঁ আৰু 2.5 বছৰত যিটো বিশ্বাস মৰম ভালপোৱা মোক ৰাইজে দিছিল সেইটো পাবলৈ কেতিয়াবা মানুহৰ গোটেই জীৱনো গুচি যায় অথচ ৰাজনীতিত সেই বিশ্বাসযোগ্যতা অৰ্জন কৰিব বহুতেই নোৱাৰে মোক ইমান কম সময়তে দিছিল আৰু তাৰ পাছত মই অধ্যাপনাৰ চাকৰিটো কৰিবলৈ যোৱাটো আচলতে মোৰ এটা সপোন আছিল আমাৰ বহুত সপোন থাকে কেতিয়াবা এটোও বিচাৰো হেতুও বিচাৰো আৰু মই অধ্যাপনা কৰিম বুলিয়ে PhD কৰিছিলোঁ আনকি নিৰ্বাচনৰ সময়ত অখিল গগৈদেৱৰ হৈ মই যেতিয়া কেম্পেইনিং কৰিছোঁ সেই সময়ছোৱাটো মই মোৰ PhD থেচিছ লিখিছোঁ প্ৰত্যেকটো দিন টকচৰ পৰা উভতি গৈ মই গোটেই ৰাতি নোখোৱাকৈ PhD থেচিছ লিখিছোঁ গতিকে মই ৰাজনৈতিক কাম কাজবোৰ কৰোঁতে সদায় এইটো চেষ্টা কৰি গৈছিলোঁ যাতে মোৰ পঢ়াটোত পিছুৱাই যাব লগা নহয় গতিকে সেই সপোনটো তেতিয়াও আছিল চাকৰি সেই সময়টো মই আপোনাৰ লগত কথা পাতিছোঁ মই PhD কৰি শেষ হোৱাৰ পাছতো আপোনাৰ লগত এইটো বিষয়ত কথা পাতিছোঁ চাকৰি কৰা নকৰাৰ প্ৰসংগত আপোনাৰ উপদেশ পৰামৰ্শ মই গ্ৰহণ কৰিছোঁ আৰু যথেষ্ট গুৰুত্ব সহকাৰে লৈছোঁ আপোনাৰ সেই কথা হয় গতিকে তাৰ পাছত মই ভাবিলোঁ যে নহয় আৰু মোৰ বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষক আৰু কলেজৰ তেখেতসকলক মই লগ পাওঁ মোক বহুত মৰম কৰিছিল আগৰে পৰা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা এলুমিনি মিট হৈছিল ছাৰহঁতে সেইদিনা মোৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিল যে যিটো বিষয়ক তুমি ইমান বছৰ দিলা সেই বিষয়টোত যে তুমি যোগ্য তুমি হেতু যে কেপেবল হয় এটো অসমৰ ৰাইজে গম পোৱাটো দৰকাৰী আৰু আমি শিক্ষক হিচাপেও ক'ব বিচাৰো যে তুমি সেই দিশটো সফল গতিকে তুমি চাকৰিটো এপ্লাই কৰিব লাগিব তেতিয়ালৈকে এপ্লাই কৰিম বুলিহে ভাবিছিলোঁ কৰিম নকৰিম ভবা নাছিলোঁ কিন্তু সেইদিনা প্ৰতিশ্ৰুতিৰ পাছত মা দেউতাৰ লগতো কথা হোৱাৰ পাছত মই ভাবিলোঁ নহয় যিহেতু এটা সপোন আছিল মই অধ্যাপনাও কৰিম কৰিবলৈ গ'লোঁ কিন্তু তাৰ মাজত মই কেতিয়াও সমাজৰ বাবে ৰাজনীতি একেবাৰে কেতিয়াও নকৰিম বুলিও ভবা নাছিলোঁ হয়তো এতিয়া ৰাইজে ভবাৰ দৰে মই ভবাতকৈ অলপ সোনকালে আহিলোঁ ভবাতকৈ অলপ বেছি ৰাইজে কৈছে যে বেছি আগতীয়া হৈছে বা আপুনিও হয়তো ভাবিছে যে আগতীয়া হৈছে হ'ব পাৰে আগতীয়া কিন্তু বিগত 2.5 বছৰত মই যি মানুহকেই য'তেই লগ পাইছোঁ প্ৰত্যেকখন মঞ্চত গৈছোঁ মই সামাজিকভাৱে সক্ৰিয় হৈ আছিলোঁ তাৰ মাজতো প্ৰত্যেকটো মুহূৰ্ত ৰাইজে মোক এইটো কথা সোঁৱৰাই থাকিল যে তোমাৰ প্ৰয়োজন ৰাজনৈতিক পথাৰখনত বেছি আছিল তোমাক আমি সেইদৰে বিচাৰিছিলোঁ তোমাক মোক বহু আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এই কথাটো বাৰে বাৰে কৈ থাকিল যে জ্ঞানশ্ৰী বা আপোনাক লৈ আমি বহুত সপোন দেখিছিলোঁ আপুনি ৰাজনীতিত থমকি ৰোৱাটোৱে আমাক বহুত ভাবিবলৈ
বাধ্য কৰিলে যে আপুনিয়ে যদি থমকি ৰ'ব লগা হয় তেন্তে শিক্ষিত উচ্চ প্ৰজন্মৰ ৰাজনীতিত কিবা উপায় আছে জানো, বাট আছে জানো? আপোনাৰ বাবে এটা প্ৰজন্ম হতাশ হ'ল। মই ভাবোঁ যে এই কথাবোৰ যে এটা প্ৰজন্মই যদি মোৰ লোৱা সিদ্ধান্তটোত হতাশ হয়, কোনোবাই যদি আশা কৰি প্ৰত্যেকটো দিন মোক কৈ থাকে, মই তাক মৰ্যাদা সহকাৰে সেই কথাখিনিও বিশ্লেষণ কৰিলোঁ। আৰু মই আপোনাক কালিও কৈছোঁ যে মই নিজেও উপলব্ধি কৰিলোঁ এইখিনি সময়ত সুখ আৰু শান্তিটো কেতিয়াবা বেলেগ। মই শান্তিত আছিলোঁ, কলেজৰ চাকৰিটো এটা সুৰক্ষিত শান্তিৰ চাকৰি। মই অধ্যাপনা কৰি যথেষ্ট ভাল পাওঁ, মই ছাত্ৰ ছাত্ৰীৰ লগত মোৰ যথেষ্ট বেছি ভাল সম্পৰ্ক। মই আজি এই মুহূৰ্তলৈকে সেই আৱেগটোৰ পৰাই ওলাই আহিব পৰা নাই আচলতে। কলেজখনক মই বহুত বেছি ভাল পাওঁ, কিন্তু সেই সকলোখিনিৰ ঊৰ্ধত মই ভাল পোৱা কৰি থকা সেয়াও এক মহৎ বৃত্তি, সেয়াও এক আচলতে সমাজ সেৱা, কাৰণ প্ৰজন্মই এটা সপোন দেখুৱাবলৈ শিকিছোঁ। তাৰ পাছতো সমাজখনক মই যিদৰে দিব বিচাৰিছিলোঁ, যিদৰে কাম কাজ কৰিব বিচাৰিছিলোঁ, ক'ৰবাত পৰা নাছিলোঁ। সময়ৰ অভাৱ বা মুকলি যিটো স্বাধীনতা লাগে সেই স্বাধীনতাৰ অভাৱ, বাধ্যবাধকতাৰ বাবে। আৰু তাৰপাছত শান্তিত আছিলোঁ কিন্তু সুখী হ'ব পৰা নাছিলোঁ। এতিয়া মই আজিৰ দিনটোত যদি আপুনি সোধে, আজিৰ দিনটোতেই মোৰ লাইফটো আকৌ আগৰ নিচিনাকৈ এটা ৰাতিত সলনি হৈ গৈছে পুনৰ। মই আজি শান্তিটো নাই, খাবলৈও পোৱা নাই, মই দৌৰি দৌৰি আহিছোঁ, কিন্তু মই এই মুহূৰ্তত সুখত আছোঁ। আৰু মই লোৱা সিদ্ধান্তটো মই মানে ভুল নেকি বা বেছি সোনকাল হ'ল নেকি, এনে কথাটো এবাৰৰ বাবেও মোৰ মনলৈ অহা নাই। মই প্ৰিয় দৰ্শক, মই আপোনালোকক কওঁ, এইমাত্ৰ যে জ্ঞানশ্ৰীয়ে আপোনালোকৰ আগত কৈছে যে তেওঁ যেতিয়া চাকৰি কৰিব নে নকৰিব সেই সন্দৰ্ভতো মোৰ লগত কথা পাতিছিল বা পৰামৰ্শ লৈছিল। PhD কৰাৰ সময়তো কিছু কথা আমি পাতি আছিলোঁ। আনকি সেই কা আন্দোলন কৰা ছোৱালীগৰাকীক এগৰাকী ছাত্ৰী হিচাপে যেতিয়া উজলি উঠিছিল, তেতিয়াই আমি তেওঁৰ প্ৰতিভাটোৰ উমান পাইছিলোঁ। আৰু তাৰপিছত সামাজিকভাৱেও হওক আৰু ব্যক্তিগতভাৱেও হওক বিভিন্ন সময়ত কথা বতৰা পাতোঁ। আৰু যাৰ যিটো প্ৰতিভা আছে, যাৰ যিটো গুণ আছে, সেইখিনিক আমি সদায় প্ৰশংসা কৰোঁ বা আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। আৰু জ্ঞানশ্ৰীকো সেই সূত্ৰে যেতিয়াই জ্ঞানশ্ৰীয়ে কিবা কিবি সুধিছিল বা পৰামৰ্শ লৈছিল, দিছিলোঁ। আৰু সেইকাৰণে কালিৰ দিনটোতো জ্ঞানশ্ৰীৰ যেতিয়া এই খবৰটো মই শুনিছিলোঁ, নিজে মই জ্ঞানশ্ৰীক ফোন কৰিছিলোঁ যে জ্ঞানশ্ৰী, এইটো আজি মই আপোনালোকৰ আগত জ্ঞানশ্ৰীক মই আপুনি বুলিও সম্বোধন কৰিছোঁ। এখন মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ জ্ঞানশ্ৰী বৰাক মই ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ। কিন্তু ব্যক্তিগতভাৱে জ্ঞানশ্ৰীক মই সেই সৰু ছোৱালীজনীকেই মৰম কৰোঁ আৰু মই তুমি বুলিয়েই কথা পাতোঁ। আৰু তেনেকৈ মই কালি জ্ঞানশ্ৰীক কৈছোঁ যে জ্ঞানশ্ৰী, তুমি এইটো সঠিক সিদ্ধান্ত লৈছানে? এইটো আৱেগত লোৱা সিদ্ধান্ত নে কাৰোবাৰ হেঁচাত লোৱা সিদ্ধান্ত, নে তুমি নিজে খুব ভাবি চিন্তি খুব বিবেকেৰে পৰিচালিত হৈ লোৱা সিদ্ধান্ত? আৰু সেইকাৰণে জ্ঞানশ্ৰীয়ে আজি কালিৰ কথাটো আপোনালোকৰ আগতো সদৰি কৰিছে। হয়, মই কালি তেওঁৰ লগত কিছু কথা কোৱাটো সঁচা। মই এইটো কথাহে জ্ঞানশ্ৰী এতিয়াও মই ক'ম যে এটা চাকৰি পাবৰ কাৰণে আজিৰ এই সমাজখনত কিমান যুৱকে, কিমান যুৱতীয়ে কি কষ্ট কৰি আছে। এটা 3rd গ্ৰেড, এটা 4th গ্ৰেড চাকৰিৰ পৰা আৰম্ভ কৰি সন্মানীয় ACS, APS হোৱালৈকে কি ধৰণে কষ্ট কৰি আছে আমি দেখিছোঁ। কলেজৰ চাকৰিৰ ক্ষেত্ৰতো নেট, স্লেট এইবিলাক দি মানে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতো আজি এটা কলেজৰ অধ্যাপকৰ চাকৰিটোতো ইমান সহজ নহয়। এতিয়া ইমান এটা প্ৰতিযোগিতাৰ যুগত কিমান কষ্ট কৰি পেলাই পোৱা যায়। তাৰপিছত যেতিয়া খেলা ৰঙে এৰি দিয়াৰ খবৰ আহিছে, স্বাভাৱিকতেই বহু মানুহ হয়তো মই ভাবোঁ মোৰ দৰে চাগে আচৰিত হৈছিল। এতিয়া মোৰ কথাটো হ'ল, বহু মানুহৰ মাজত এটা ধাৰণা হৈছে যে জ্ঞানশ্ৰীৰ ইতিমধ্যেই নিৰ্বাচন খেলাটো চূড়ান্ত হৈছে, চিটো ঠিক হৈছে, কোনটো সমষ্টিত খেলিব সেইটোও চূড়ান্ত হৈছে। খালি জ্ঞানশ্ৰীয়ে আনুষ্ঠানিকভাৱে আকৌ ৰাইজৰ দলত বা কোনোবা এটা ৰাজনৈতিক দলত, মই ৰাইজৰ দল বুলিও ভাবি আছোঁ এতিয়ালৈকে, সেইকাৰণে ৰাইজৰ দল বুলি কৈ দিছোঁ। কালি যিহেতু কিছু কথাৰ ইংগিত পাইছোঁ যে আগৰ ধাৰাতেই থাকিম বুলি, গতিকে মানুহে বহুতে হয়তো ভাবিলেহেঁতেন যে এতিয়া শাসক পক্ষত আছে, বিজেপিলৈ সকলো সোঁত বৈছে বা অগপলৈ কোনোবা গৈছে, আপুনি বিজেপি বা অগপলৈও যাব নেকি? কিন্তু কালিৰ কথাৰ ইংগিতত মোৰ লাগি আছে আপুনি আকৌ ৰাইজৰ দললৈকে যাব। আৰু আজি অখিল গগৈ এটা বক্তব্য শুনাৰ পাছততো মই আৰু দৃঢ় হৈছোঁ যে আপুনি ৰাইজৰ দললৈকে যাব। অৰ্থাৎ ৰাইজৰ দলেও চাগে এই ছিগনেলটো দি দিছে 26ৰ নিৰ্বাচনত আপুনি প্ৰাৰ্থী হ'ব। আৰু চৰ্চা যদিও 3টা সমষ্টিক লৈ হৈ আছে,
মোৰ ব্যক্তিগতভাৱে মোৰ নিজৰটো লাগিছে যে এনেকুৱা যে আপুনি মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ গৈ আছে মই খোলাখুলিকৈ কৈ দিছোঁ যিখিনিলৈকে ক'ব পাৰি সেইখিনিলৈকে কওক যিখিনিলৈকে ক'ব নোৱাৰি সেইখিনিলৈকে বাৰু ক'ব নালাগে মই জানো মই আচলতে আজিৰ দিনটোত যি ক'লো ৰাইজে প্ৰশ্নবোধক এটা ৰাখিব চিন এটা ৰাখিব তাত মই বিগত সময়খিনিত অখিল গগৈদেৱক অখিল দাকো মই দাদা বুলিয়ে কওঁ আপোনাক যিদৰে কওঁ দাদা বুলিয়ে ক'ম কাৰণ দাদা সম্বোধনটো আত্মিক গতিকে অখিল দাক মই বহুতবাৰ দুবাৰ তিনিবাৰমান লগ কৰিবলৈ আহিছোঁ আৰু সেই প্ৰত্যেকবাৰতে মই চাকৰিটো এৰো বুলিয়ে ক'বলৈ আহিছোঁ অখিল দাই কালি যিদৰে কৈছে তেওঁ বাৰে বাৰে মোক এইটোৱে কৈছে যে সহজ কথা নহয় এইটো দৰমহাৰ চাকৰি এৰি পিছৰ জীৱনটো তই জানো নহয় ইমান সংগ্ৰাম আছে আৰু পাৰিম বুলি ভবাটো বেলেগ আৰু ফিল্ডত নমাৰ পাছত পৰাটো বেলেগ তাৰ পাছতো তেওঁ মোক বাৰে বাৰে কৈছে যে দুখন ঘৰ আছে তোৰ এতিয়া দুইখন ঘৰৰ লগত কথা পাত তেওঁলোকে কি কয় তাৰ পাছতো মই মোৰ সিদ্ধান্ত একেটাই দিছোঁ গতিকে তাৰ পাছতো তেওঁ বুজাবলৈ চেষ্টা কৰিছে আপুনি বুজোৱাৰ দৰে যে পুনৰ ভাবিছা কথাটো ইমান সহজ নহয় সিদ্ধান্তটো কিন্তু এই গোটেই কথা বতৰাবোৰ পাতিবলৈ আহোঁতে মই অখিল দাক এইটোহে কৈছোঁ যে মই ৰাজনীতিলৈ ঘূৰি আহিব বিচাৰিছোঁ কোনো সমষ্টিৰ কথা তেখেতেও ইতিমধ্যে কৈছে কোনো সমষ্টিৰ কথা মই তেখেতক সোধা নাই মই কোৱা নাই কোনো সমষ্টিৰ দায়িত্বৰ কথা বা বেলেগ কোনো নিশ্চিতি প্ৰতিশ্ৰুতিৰ কথা অহাই নাই মই মাত্ৰ কৈছোঁ যে মই ৰাজনীতিলৈ উভতি আহিব বিচাৰিছোঁ মই আগৰ দৰে কাম কৰিব বিচাৰিছোঁ ৰাইজৰ বাবে গতিকে সেইখিনি কথাৰ মাজত মই কি পাম সেইটোলৈ ভবা নাই আপুনি কোৱাৰ দৰে ৰাইজে কৈছে ময়ো ৰাইজৰ মুখতে বা সামাজিক মাধ্যম সংবাদ মাধ্যমতে দেখিছোঁ 3টা সমষ্টিৰ চৰ্চাত আছে তাৰ পাছত ৰাইজে মোক ফোনো কৰিছে আৰু বহুতে লিখিছেও যে আপুনি আমাৰ সমষ্টিত আহক মৰিয়নিৰ পৰা বহুতটা ফোন পাইছোঁ দেৰগাঁও খুমটাইৰ পৰাও পাইছোঁ গতিকে সকলোৱে সেইদৰে কৈছে আৰু হয়তো সাধাৰণ মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি হৈছে কিন্তু মোৰ ফালৰ পৰা কথাটো স্পষ্ট যে এই সম্পৰ্কত মই কোনো ধৰণৰ কথা পতাই নাই নিশ্চিতি প্ৰতিশ্ৰুতিৰ কথাটো তেতিয়া আহে যেতিয়া মই বিচাৰিম মই সুধিম বা মোক কোৱা হ'ব গতিকে এনে ধৰণৰ একো কথা তেখেতৰ লগতো আলোচনা হোৱা নাই ঠিক আছে বাৰু ধন্যবাদ জনাইছোঁ ডক্টৰ জ্ঞানশ্ৰী বৰা কালিৰ দিনটোলৈকে গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা আৰু আজিৰ দিনটোত তেওঁ সেই পৰিচয় নাই প্ৰাক্তন অধ্যাপিকা মই জ্ঞানশ্ৰী কেইটামান কথা মই খোলাকৈ কওঁ এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে কিছুমান কথা ক'বলৈ সহজ কিন্তু বাস্তৱত ৰূপায়িত কৰাটো বৰ সহজ নহয় অখিল গগৈ ডাঙৰীয়াক আপুনি কৈছে যে ৰাজনীতিলৈ উভতি আহিব বিচাৰে 2.5 বছৰতে চাকৰিটো ইমান এটা ভাল চাকৰি এৰি মানে হঠাতে ৰাজনীতিলৈ আহিবলৈ যিখিনি সাহস লাগে সেইখিনিক মই সেলুট জনাইছোঁ সন্মান জনাইছোঁ তাৰপিছতো মই এটা কথা ক'ম যে কিছুমান কথা কোৱা আৰু বাস্তৱত কৰাৰ মাজত আকাশ পাতল পাৰ্থক্য আছে কিছুমান মানুহে আৱেগিকভাৱে কিছুমান কথা ক'ব পাৰে কিন্তু বাস্তৱত কেতিয়াও কৰিব নোৱাৰে আমি সপোন দেখিব পাৰোঁ কিন্তু সেই সপোনে কেতিয়াও সাকাৰ ৰূপ নাপায় কেতিয়াবা মই ভুলতো নাভাবিব যে মই আপোনাক আৰম্ভণিৰ সময়তে মই কিবা হতাশজনক বা নিৰাশজনক কথা কৈছোঁ মৰি গ'লো নাই কোৱা আজিৰ এই পংকিল পৃথিৱীখনত সহজ সৰল মানুহবিলাকৰ কাৰণে এখন জটিল পৃথিৱী ৰৈ থাকে সদায় তেওঁলোকৰ কাৰণে যিটো হেৰুৱা সময় সেইটোৱে পিছতহে বৰ বেলেগকৈ কষ্ট দিয়ে এই যে এতিয়া যিখিনি আপুনি পাই পেলাই আপুনি হেৰুৱাইছে মানে হেৰুৱাইছে এৰিছে আহি থকা ভৱিষ্যতটো এতিয়ালৈকে অনিশ্চিত এটা নিশ্চিত ভৱিষ্যত নহয় এটা নিশ্চিত বৰ্তমানক এৰি থৈ আহিছে ভৱিষ্যতটো সুৰক্ষিতই আছিল তাত কিন্তু এতিয়া য'ত আহিছে এইটো কিন্তু সুৰক্ষিত নহয় চাবলৈ গ'লে আজি অসুৰক্ষিত তথাপিও আপুনি ৰিস্ক লৈছোঁ বুলি কৈছে সমাজৰ কাৰণে কাম কৰিম বুলি কৈছে কলেজৰ অধ্যাপিকাৰ কামটোতো সমাজৰ কাম আছিল জাতি গঢ়াৰ কাম আছিল মানুহ নিৰ্মাণ কৰাৰ কাম আৰু দায়িত্ব আছিল এইটো কথা সঁচা কিন্তু তাত যেটো কথা কৈছে যে শান্তি আছিল সুখ নাছিল এতিয়া আপুনি শান্তি আৰু সুখ দুয়োটাৰ কাৰণে আহিছে মই ভাবো আপুনি নিজস্ব চিন্তাৰে কাম কৰি হয়তো সুখ পাব ইয়াত কিমান এটা শান্তি পাব সেইটো মোৰ সন্দেহ আছে তথাপিও মই কৈছো
ধৰি লওক আপোনাক ৰাইজৰ দলত আপুনি কাইলৈ যোগদান কৰিব তাৰপিছত আপোনাক যদি অখিল গগৈ ডাঙৰীয়া কোনোবা এটা সমষ্টিত বা দলটোৱে সকলো নেতৃত্বই আপোনাক ক'ৰবাত প্ৰক্ষেপ কৰে তেতিয়াহ'লে আপুনি হয়তো ২৬ত সক্ৰিয় ৰাজনীতিত একেবাৰে জঁপিয়াই পৰিব যদি নহয় তেতিয়াহ'লেতো আপুনি আকৌ ৫ বছৰ অপেক্ষা কৰিব লাগিব ৫ বছৰ ৰাজনীতি আকাশ পাতাল সাল সলনি হৈ যাব পাৰে কিন্তু গতি গোত্ৰ চৰিত্ৰ বৈশিষ্ট্য সকলোবিলাক বৰ বেলেগ ধৰণে কৰবাৰ পৰা গৈ কৰবাত পাই যাবগৈ পাৰে ৫ বছৰৰ পিছৰ ৰাজনীতিটো আজি আমি অনুমানহে কৰিব পাৰোঁ কিন্তু সেইটো সঁচা নহ'বগৈও পাৰে তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে মোৰ কথাখিনি চাগে শুনিবলৈ অলপ ইম্প্ৰেক্টিকেল যেন লাগিব পাৰে কিন্তু সফলতাৰ সংজ্ঞাটো হয়তো সকলোৰে বাবে বেলেগ বেলেগ মোৰ দৃষ্টিৰে মই নিৰ্বাচন খেলা নেখেলাৰ কথাটো যিহেতু ভবা নাই বুলি কৈছোৱে মোৰ দৃষ্টিৰে ৰাজনীতিত সফলতাটো হয় ৰাজনীতিক ক্ষমতা কেন্দ্ৰিক কিন্তু ক্ষমতা নেপালেনো কিহৰ সফলতা এনেকুৱা এটা সাধাৰণ ধাৰণা আছে থাকে আৰু সেইবাবে সাধাৰণতে এনেকুৱা সেফ এণ্ড সিকিউৰ্ড লাইফ এটা এৰি আমি আজি কা আন্দোলনৰ প্ৰেক্ষাপটৰ পৰা আপুনি আৰম্ভ কৰিছে কা আন্দোলনৰ প্ৰেক্ষাপটতে দেখা ডাঙৰ ডাঙৰ নেতা আজি কিন্তু তাৰ বিপৰীত মেৰুত থিয় দিলে মোৰ দৃষ্টিত সফলতাটো তেতিয়াহে আচলতে মই মোৰ ক্ষেত্ৰত যদি মই নিজৰ আইনাখনত যেতিয়া নিজকে চাম নিজৰ চকুত হৈ কথা ক'ব পাৰিম নে নোৱাৰিম সেই বুকুৰ অন্তৰত যেতিয়া ৰাইজৰ সন্মুখলৈ মই চাম ৰাইজৰ সন্মুখলৈ চাওঁতে তেওঁলোকৰ চকুত চাওঁতে মোৰ মনত যদি হীনমান্যতা থাকে মই যদি ভুল কৰিলোঁ বেয়া কৰিলোঁ এনেধৰণৰ ভাৱ এটা থাকে সেই যিটো উদাত্ত কণ্ঠৰে মই আগতে কথা কৈছিলোঁ ৰাইজে মোক অগ্নিকন্যা বুলি নাম দিছিল সেই কথাটোৰ পৰা যদি মই